মুকিত মুকিত কি হৈছে তই কান্দিছ কিয় য'তে যোৱা মানুহে মাৰি দিয়ে কুকুৰৰ নিচিনা লেই লেই চাই চাই কৰি থাকে হয় নেকি পিছে তই কিবা কৰিব বিচাৰ নেকি মই এনেকুৱা হ'ব বিচাৰোঁ যে মানুহে মোক চাই ভয় পায় দূৰৰ পৰা মোক দেখিলেতো কঁপি থাকে এনেকুৱা হ'ব বিচাৰোঁ হয় নেকি পিছে মোৰ তাত এটা উপায় আছে কিন্তু কিছু খৰচ হ'ব কি উপায় কিমান খৰচ হ'ব হ'ব 10 মান যাব মই 20,000 দি দিম হ'ব মোক উপায়টো ওলাই দিম তেতিয়াহ'লে কথা পাতিব লাগিব আছে কথা পাতিবি মানুহ এজন আছে ট্ৰেইনিং এনেকুৱাকৈ দিয়াব মানে তোক দূৰৰ পৰা চালেই কপি থাকিব পাৰে মই এনেকুৱা মানুহ বিচাৰি আছোঁ বল ঠিক আছে যা আজিৰ কাৰণে তোক ক্ষমা কৰিলোঁ পিছত কিন্তু ৰেহাই নাপাওঁ যা কালিৰ কামটো যে তইহে কৰিবি হ'ব আৰু তই আড্ডাটো যে আমাক শ্বেয়াৰ দিবলৈ ল'বি হ'ব ঠিক আছে তই কোন হয় কিয় আহিছ মই মুকিত মই কি তোৰ নাম সলাই দিম নেকি কিয় আহিছে ৰাজনে পঠাইছে অঁ ৰাজনে পঠাইছে পইচা আনিছ আনিছোঁ ঠিক আছে কালিৰ পৰা তোৰ ডিউটি এয়া তাক ৰুমটো দেখুৱাই দিবি এই নতুন ৰুমটো এতিয়া তোৰ কাম তই কৰিব যা এইখিনি ল আৰু কালিৰ পৰা দেখা নিদিবি ইয়াত ঐ গোটেইখিনি ল'লি যাতে মোক আনিছিলে এক্টিং কৰিবলৈ তেনেহ'লে মোক মাৰিলে কিয় পইচাখিনি দি যা এক্টিং কৰিব আনি মাৰে ৰবি এই ৰবি য়েছ বছ ভাস্কৰ আহিলি এহিয়া ক'ত এয়া অহা নাই এতিয়ালৈকে নতুন ল'ৰাটো যে কালি আহিছে তাক মাতি আন ৰবি বছ তাক ৰুলখিনি বুজাই দে বছৰ লগত কাম কৰিবলৈ কিছু ৰুল আছে ৰুল মতে চলিব লাগিব বছে যি কয় সেইটো শুনিব লাগিব আৰু কৰিবও লাগিব আৰু বছৰ লগত ঘূৰিলে অলপ সাৱধানে ঘূৰিবি য'তে যায় তাতে মাৰ খায় নহয় মানে সন্মান পায় বুজি পালি ন ঠিক আছে অঁ এইটো এহিয়া আহি পালে বল এতিয়া আমি ডিউটিত যাওঁ ৰবি এক মই ট্ৰেইনিংটো দিছে তই ইয়াত ৰ মাতিলে যাবি এই নাম আৰু গাড়ী মোক দে গাড়ী কি তোৰ বাপাৰ নেকি মানে কি চাই আছ মাতি আনি সিহঁতক হেল্ল' ক'ত দাদা মোক ক্ষমা কৰি দিব কাৰণ এনেকুৱা নকৰোঁ মই আৰু নকৰোঁ দাদা আজিৰ কাৰণে মাফ কৰি দিয়ক দাদা ঠিক আছে আজিৰ কাৰণে যা আৰু এনেকুৱা নকৰিবি কেতিয়াও
আজিৰ কাৰণে ক্ষমা কৰি দিছোঁ, পিছত এদিন আহিলে চাবি। কি হ'ল দাদা? এই যাবলৈ দিলোঁ, ভৰিত ধৰি ক্ষমা বিচাৰি আছে, আকৌ কাণত ধৰি উঠা বহা কৰি আছে, কি কৰিম? দুখীয়া মানুহ হ'ব চাগে, সেইকাৰণে মাফ কৰি দিলোঁ। বল। তহঁত আহিলি অ। মোক তাজমহল লাগিব, আনি দিব পাৰিবি? আমাৰ বছ হয়, বছে নোৱাৰা কাম একো নাই পৃথিৱীত। ঠিক আছে, এইটো ল ৩,০০০ টকা। কি ৩,০০০ টকাত মই কাম কৰিম? ঠিক আছে, কণ্টেক্টটো কেঞ্চেল। নহয় মানে দাদা, ৩,০০০ টকাতেই মই কাম কৰিম। ল দে ল এইটো। বল ৰবি বল। বছ এইটো বিকি। ঐ আমি ভয় কৰোঁ নেকি? তই যা। বছ আপুনি যাওক। মোৰ ট্ৰেইন আছে। বছ ট্ৰেইনটো ৰাতি আছে। মোৰ লাহৰীঘাট যাব লাগে। আমি লাহৰীঘাটতে আছোঁ। ঐ মোৰ দাদাৰ বহুত অসুখ। দাদাটো এবছৰ আগতে ঢুকালে। বছ কিবা হৈছে? মই বিকিক চাই ভয় কৰোঁ নেকি? তহঁত ইয়াত ৰহ, মই চাই আহোঁ। দাদা বলক সিফালে যাওঁগৈ, যিমান পাৰে সিমান পিটিব মোক, মোৰ কোনো আপত্তি নাই, মোৰ এটা ইজ্জত আছে, চাওকচোন ল'ৰাকেইটা চাই আছে। বছ এয়া আজি দিছোঁ মই বিকিক, জিন্দগী বৰ মনত ৰাখিব। বছ এনেকুৱা লাগিছে আপুনি পিটন খাইছে। মই যদি ইমান পিটন খাইছোঁ, ভাবি চাচোন সি কিমান পিটন খাইছে। ঐ এনেকুৱাতো লগা নাই সি পিটন খাইছে, বছেই খাইছে নেকি? এনেকুৱা লাগি আছে বছে খাইছে। ঠিক আছে বছ, বলক কামত যাম এতিয়া। ৰাখচোন তোৰ কাম। বছ কি হৈছে? বল কামত যাওঁ। বছ ক'ত নাই দেখোন। ভাস্কৰ চিগাৰেট এটা লৈ আহ। বছ ক'ত আছিলে? তোৰ বাপেৰ পইচা আছিল নেকি? এইটো তহঁতে কেতিয়াও ভাল নহয়, তহঁতৰ কেতিয়াও লাজ নহয়। ব'লা। পইচা কোনে দিব? পইচা আমাৰ পৰা আমাৰ বছে নিদিয়ে। ঐ ৰ আহি আছো। পইচা কিয় নিদিয়? কেতিয়া দিছিলে পইচা?
পইচা দে কিহৰ পইচা মই গৈ আছোঁ পইচা দে ক'ত গৈ আছ মই গৈ আছোঁ কাম নকৰোঁ পইচা দে সম্পূৰ্ণ নিশিকাকে যাবি মোৰ অ। বদনাম কৰিব ওলাইছ পইচা দে পইচা নাই যা কি হ'ল যাওঁ কিয় তোৰ কি হ'ল ঐ একো হোৱা নাই আৰু ই গুচি গ'ল যে ঐ এইটো দুনিয়াৰ বদমাছ এলেহুৱা একো কামৰ মানুহ নহয় ই তাকে বছে দি পেলাই পঠিয়াই দিলে যা পূৰা দিলে হাই বন্ধুসকল আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিব এটা কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে অল নটিফিকেশ্যন দবাই দিব বাই ধন্যবাদ ধন্যবাদ থাকিল বয়োজ্যেষ্ঠ মাছৰ পৰা এই ঈশ্বৰ নামাৰে ৰবি অঁ 3000 টকা কি 3000 টকাত মই কাম কৰিম তো জিন্দগী বৰ মনত ৰাখিব পইচা মোৰ বদনাম কৰিব হাঁহি ধৰিব পৰা নাই